ভণ্টি যে বেমাৰ হৈ আছে ভণ্টি বাৰু কি হৈছেনো কেঁচুৱা হ'ব ভণ্টিয়ে কেঁচুৱা কিনিব কিনিব নাই কোন দোকানৰ পৰা কিনিব কেঁচুৱা দোকানৰ পৰা কিনে নেকি কিবা তই গমেই নাপাৱ ফেঞ্চি বজাৰৰ পৰা কিনিব কি ভাল কেঁচুৱা পাবনে কি গুলু গুলু কেঁচুৱা আছে ন তাত না ভণ্টিটো আৰু পচন্দ নহয় কেঁচুৱা কিনা দোকানৰ পচন্দ নহয় বাইদেউ গাটো কেনেকুৱা পাইছে এতিয়া এতিয়া অলপ ভাল পাইছো গেছৰ টেবলেট খাইছো বাইদেউ পটককে টেবলেট খাই নিদিব ডক্টৰে খাবলৈ দিছে আমাৰ যে খবৰটো শুনি ইমান ভাল লাগিছে কি খবৰ আপোনালোকে বোলে ফেঞ্চি বজাৰৰ পৰা কেঁচুৱা এটা কিনিব তই পাগল হৈছ নেকি ফেঞ্চি বজাৰৰ পৰা কেঁচুৱা কিনে কোনোবাই মই তেহেঁত দুজনী কৈছো বোলে গণেশগুৰি বজাৰৰ পৰা কিনো মই চাই দিম হ'ব বাৰু এতিয়া লাজ কৰিব নালাগে কওকচোন মাইনাৰ কাৰণে আগতীয়াকে কিবা এটা আনিছিলো আমাৰ ফালৰ পৰা মানে বেবী ক্ৰীম এটা আছে আৰু তৰাদিনীৰ ফালৰ পৰা বেবী পাউডাৰ একেলগে পেক কৰি দিছো মই মানে চাই কেঁচুৱাটোৱে দিম বুলি ভাবিছো কি হৈছে তোমালোকে ডক্টৰতকৈ ওপৰ নেকি তাই বমি হোৱা দেখি গিফ্ট লৈ আহিলে যে তাই এক্সেছ গেছ হোৱাৰ বাবেহে বমি হৈছে